গাইছ এতিয়া ৰাতিপুৱা হৈছে এতিয়া 7টা বাজিছে আৰু এতিয়া বাহিৰলৈ গৈ আছো বাহিৰলৈ আহি শাকৰ গুটি দিলোঁ দি মানে অলপ ঢাকি দিছোঁ ধুনীয়াকৈ তাৰপিছত দিলোঁ গোটেই লাইন কৰি মানে দিলোঁ আৰু বাহিৰ পৰা অহাৰ পিছত এতিয়া মই এতিয়া ডিউটি যাবলৈ ওলাইছোঁ তাৰপিছত এতিয়া ডিউটি যাম ডিউটি গৈ মানে আপোনালোকক দেখুৱাম ক'ত ডিউটি কৰোঁ এতিয়া মই ইয়াতে কাম কৰোঁ মই সম্পূৰ্ণ দৃশ্য দেখুৱাইছোঁ এতিয়া আপোনালোকক মই মানে ক'ত কাম কৰোঁ এখন চায়েন্স গাৰ্ডেন ৰিজৰ্ট এখন গোলাঘাটত আছে গোলাঘাটৰ ৰঙাজানত আছে কেতিয়াবা আপোনালোকে আহিলে সোমাব পাৰিব আৰু আজি হোলী হয় হোলীৰ শুভেচ্ছা থাকিলে সকলোকে মই সম্পূৰ্ণ দৃশ্য দেখুৱাম আপোনালোকক মোৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে আৰু ক'ব কেনেকুৱা পালে কি আৰু এইখনে হৈছে চায়েন্স গাৰ্ডেন ৰিজৰ্ট আহিব আপোনালোকে কেতিয়াবা এইখন হয় আপোনালোকে চাওক এয়া মই এতিয়া ভিতৰলৈ গৈ আছোঁ এয়া চাওক কি ধুনীয়া এয়া ধুনীয়াকৈ সৰাই আছে এইবিলাক আৰ্ট কৰি মানে লগোৱা হৈছে এয়া ওপৰৰ পৰা দেখুৱাই দিছে ধুনীয়াকৈ আপোনালোকক এয়া চিৰিয়েদি তললৈ নামি যাব পাৰে এয়া ৰেষ্টুৰেণ্টখন হয় ওপৰত ৰুম আছে সেইবিলাকো দেখুৱাম আপোনালোকক এয়া মোৰ ৰিচিপশ্যন এৰিয়া এয়া ওপৰলৈ যোৱা ওপৰত হল আছে এয়া ৰুম ধুনীয়াকৈ হয় ৰুমবিলাক হেৰি কৰি হৈ আছে ছেটআপ কৰি আছে ইয়াত দেখিছেনে কি ধুনীয়া আৰু ইয়াত মানে চাহৰ ফেক্টৰীও আছে সেইটো কাৰণে অৰ্গেনিক চাহৰ ফেক্টৰী ইয়াত চাহপাত হয় বিভিন্ন ধৰণৰ কোৱালিটি আছে ইয়াত চাহপাতৰ বিভিন্ন ধৰণৰ চাহপাতৰ কোৱালিটি পোৱা যায় অৰ্গেনিক টি পোৱা যায় ইয়াত মানে আপোনালোকে আহিলে কেতিয়াবা নিব পাৰিব চাহপাতো নিব পাৰিব তাৰপিছত মই কিচেনত প্ৰৱেশ কৰিলোঁ তাত চেফে মানে ছাগলী মাংস কাটি আছে ধুনীয়াকৈ কাটি আছে মানে হোলীৰ কাৰণে যা যোগাৰ কৰি আছে কি ধুনীয়াকৈ কাটিছে চব আপোনালোকে তাৰপিছত গাৰ্লিক এনেদৰে মানে পূৰা আইটেমবিলাক ৰেডি কৰিছে ফ্ৰাই কৰিছে ময়ো মকটেল বনাবৰ কাৰণে লেমনৰ জুচ অলপ উলিয়াই ল'লোঁ ভাৰ্জিন বাজিত এনেকৈ কিবা কিবি মকটেল বনাব পাৰোঁ সেইকাৰণে মানে তাৰপিছত বাহিৰলৈ গ'লোঁ হোলীৰ কাৰণে আমি মানে ফটো মাৰিবলৈ এইবিলাক লগালোঁ এইবিলাক ধুনীয়াকৈ লগাই দিছোঁ আৰু যাতে ফটো মাৰিলে মানে ধুনীয়াকৈ হোলীটো এনেদৰে আমি পালন কৰিম আৰু এতিয়া বনাই আছোঁ আৰু বৰ্তমান বনাই আছোঁ পিছলৈ দেখুৱাম সম্পূৰ্ণ ইয়াত ধুনীয়াকৈ একদম বনাই দিছোঁ আৰু আমাৰ ষ্টাফবিলাক এতিয়া আহিছে ধুনীয়াকৈ ছেটআপ কৰিব সিহঁত এইবিলাক গাজিব হয় ইয়াত বহি মানে আপোনালোকে এনজয় কৰিব পাৰিব কেতিয়াবা আহিলে মানে এয়া ছেটআপ কৰিছে ধুনীয়াকৈ সিহঁতে এয়া চব কি ধুনীয়া কেমেৰাটো অলপ ঘূৰাই দিছোঁ আৰু বহুত ডাঙৰকৈ ৰ'দ দিছে এয়া চব লবি আৰু ইয়াত হোলী স্পেচিয়েল সেইখন হৈছে মোৰ ৰিজৰ্টখন মই যিখনত কাম কৰোঁ সেইখনেই হৈছে এই দূৰত থকাখনেই হৈছে ইয়াতে মই কাম কৰোঁ এইবিলাক আমি লগাই দিছোঁ আৰু ধুনীয়াকৈ বান্ধি মানে লগাই দিছোঁ এতিয়া বতাহত লৰি আছে আৰু এইবিলাক হ'লে ফুল পুলি এতিয়া ৰোৱা হৈছে আৰু নতুনকৈ ৰোৱা হৈছে ফুল পুলি পিছলৈ ডাঙৰ হ'ব বহুত হ'ব ধুনীয়া দেখিব চব চব এইবিলাক কি কি বনাইছে ইয়াত আজি হোলী স্পেচিয়েল কাৰণে এইবিলাক বনাইছে আৰু আপোনালোকক দেখুৱাই গৈছোঁ সম্পূৰ্ণ মানে ভিডিঅ'টো আজিতো মই আপডেট দিব নোৱাৰিম আজি কাৰণ মই ডিউটিত আছোঁ কাইলৈহে আপডেট পাব আপোনালোকে চাবলৈ পাব এয়া চব কি লগাইছে কি ধুনীয়াকৈ লগাইছে আৰু সেইখিনি দূৰত সেইটো বনাই আছে আৰু বনোৱা হ'ব অলপ পিছত বনাম আৰু ৰ'দটো দিছে আজি বহুত ডাঙৰকৈ ৰ'দ দিছে এয়া চব তাৰপিছত এতিয়া সিহঁতে মোৰ ষ্টাফবিলাকে মানে বেলুন লগাই আছে বেলুন লগাই দিছে এতিয়া হোলীৰ কাৰণে চলি আছে তাৰপিছত এইটো মকটেল পাৰ কাউণ্টাৰ ছেটআপ কৰিলোঁ এইটো হৈছে বুফে ছেটআপ ইয়াত অনলি ষ্টাৰ্টাৰ লগোৱা হ'ব আৰু ইয়াত ৰঙৰ বিভিন্ন কালাৰ পাব লগোৱা আছিলোঁ এইবিলাক ৰং বিভিন্ন ধৰণৰ 30 টকা এপেকেট 25 টকাত কিনি অনা আমি 30 টকাত দিছোঁ আৰু কম দামত দি দিছোঁ আৰু এইবিলাক বেলুন পানী বেলুন হয় তাত কালাৰ ভৰাই দিছোঁ আৰু এনেকৈ আৰু সৰু কামকৈ কৰি আছোঁ জীৱনত
বিভিন্ন ধৰণৰ ৰং এইবিলাক মানে ধুনীয়াকৈ খেলিব পাৰিব হোলী খেলাসকলে আমিতো চাবহে পাৰিম আৰু লাষ্টতে খেলিব পাৰিম ধুনীয়াকৈ ৰেডি কৰা হৈ গ'লে সম্পূৰ্ণ আৰু তাৰপিছত আৰু ডান্স গান দেখুৱাম আৰু আপোনালোকক তাৰপিছত এনেকৈ খানা ৰেডি কৰিলোঁ খানা খাবলৈ হ'লে আমাৰ কাষ্টমাৰবিলাক আমি লাষ্টত আৰু অলপ এনেই হোলী ফূৰ্তি কৰিলোঁ এনেই অকণমান দৃশ্য দেখাইছোঁ আপোনালোকক খেলিলোঁ অলপ হোলী পলাইছে মানে ঘৰত হোলী ৰং লগাই দিছোঁ সেইকাৰণে পলাইছে আৰু মই লগালোঁ মই ভিডিঅ' বনাই লগাই ৰং লগাই তাৰপিছত এতিয়া ৰাতি হ'ল এতিয়া দিনটো কাম কৰিলোঁ ভাগৰ লাগিলে এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু নাইটত ফ্ৰণ্ট ছাইডটো এবাৰ আপোনালোকক দেখাই দিছোঁ এইটো নাইটৰ ফ্ৰণ্ট ছাইড হয় আহিব আপোনালোকে কেতিয়াবা আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে থেংক ইউ বহুত বহুত ধন্যবাদ আপোনালোকলৈ এনেদৰে মৰম দিয়াৰ বাবে